Welcome to Easternparadigm. I am Xavier Basumatari. The Bodoland People's Front (BPF), the main opposition party in the Bodoland Territorial Council, is gearing up for the Lok Sabha elections 2024, where it will contest 4 parliamentary seats in the BTC area. The party has been campaigning across the region, holding rallies, meetings and roadshows to reach out to the voters. As part of its campaign, the BPF's Kokrajhar District Committee will hold a massive public meeting on 3rd February 2024 at the Janagaon playground in Kokrajhar. The meeting is expected to draw a large crowd of BPF workers and supporters, as well as prominent leaders from the party and its allies. The party seems confident that it will win the support of the people of the BTC area and secure at least 1 seat in the Lok Sabha elections 2024. The party claims that it has the backing of the majority of the Bodo people as well as other ethnic and religious groups. The BPF's campaign for the Lok Sabha elections 2024 is in full swing as it aims to prove its popularity and relevance in the BTC area and the state politics. The Lok Sabha elections 2024 are just a few months away and the political temperature is rising in the BTC area. The BPF is leaving no stone unturned to make its presence felt and secure its future. BPF राजनीतिक दले आगन्तुक लोकसभा निर्वाचনৰ কাৰণে আমি তৃণমূল পৰ্যায়লৈকে আমি ইতিমধ্যে প্ৰিপাৰেচন গ্ৰাউণ্ড প্ৰিপাৰেচন আমি ৰেডি কৰি আছো ফলস্বৰূপে অহাকালি আমাৰ 3 তাৰিখ 3 ফেব্ৰুৱাৰীত কোকৰাঝাৰ জিলাৰ বুথ কমিটি লেভেল প্ৰাইমাৰী লেভেল আৰু আমাৰ যিমান মহিলা যুৱ BSU আৰু আমাৰ কমিউনিটি যিবিলাক BPF সেল এই সেলবিলাকৰ যিমান আমাৰ কৰ্মী আছে কোকৰাঝাৰ জিলা কমিটি হিচাপে আমাৰ ব্লক পৰ্যায় প্ৰাইমাৰী আৰু বুথ কমিটি লেভেলৰ ওয়াৰ্কাৰবিলাকৰ এটা মিটিং বহিব আৰু সেই মিটিঙত আমি প্ৰায় মিনিমাম 50,000 আমাৰ ওয়াৰ্কাৰৰ মানে বৈঠক হ'ব এই বৈঠকত আমাৰ মাননীয় BPF দলৰ সুপ্ৰিমো হাগ্ৰামা মহিলাৰী দেৱে আমাৰ কৰ্মীসকলক এটা দায়িত্ব অৰ্পণ কৰিব আৰু আমাৰ কৰিব লগা যিবোৰ দায়িত্ব ৰাইজৰ তৃণমূল পৰ্যায়ৰ আমাৰ গাঁও লেভেলৰ যিসকলৰ প্ৰধান আৰু আমাৰ নতুনকৈ এইবাৰ ভোট দিব পৰা যিটো অধিকাৰ পালে এই আমাৰ যুৱ যুৱতীসকললৈও আমি আমাৰ BPFৰ যিটো আদৰ্শ আমি BPF ৰাজনীতিক দল হিচাপে আমি BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো আমাৰ সমন্বয় ভাতৃত্ব আৰু আমাৰ মাজত যিটো বুজাপৰা এইটো অক্ষুণ্ণ ৰাখি BTCৰ শান্তি আৰু BTCৰ মিলাপ্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত যিটো আমাৰ BPF দলে কাম কৰিবলৈ যিটো এজেণ্ডা যিটো আমাৰ ভিজন যিটো আমাৰ BPF দলৰ যিটো ভিজন আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ যিটো BTCক লৈ যিটো এটা কি বুলি কয় এইটো আদৰ্শ এই আদৰ্শক যাতে আমাৰ সকলো BTCবাসী ৰাইজে তৃণমূল পৰ্যায়লৈকে আমি যাব পাৰোঁ তাৰ কাৰণে অহাকালি আমাৰ মিটিঙত হাগ্ৰামা মহিলাৰী দেৱৰ এটা আমালৈ এটা কৰ্তৃত্ব প্ৰদান কৰিব ইয়াৰ লগতে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিটো ধৰ্ম সৰ্বধৰ্ম প্ৰাৰ্থনা ইয়াত আমি অহাকালি প্ৰাৰ্থনা কৰিম আৰু সেই প্ৰাৰ্থনাৰ জৰিয়তে আগন্তুক লোকসভা সমষ্টিত যাতে আমি শান্তিৰে পাৰ কৰাব পাৰোঁ কোনো কষ্ট নোহোৱাকৈ আমাৰ ৰাইজৰ সহায় সহযোগিতাত যাতে আমাৰ BPF কেণ্ডিডেটসকলক আমি জিকাব পাৰোঁ বিপুল ভোটত জিকাব পাৰে ইয়াৰ কাৰণে ভগৱান ঈশ্বৰ আল্লাহ গড আমি যাক মানে বিশ্বাস কৰোঁ নিজৰ বিশ্বাসী যেটো আমাৰ ভগৱান আমাৰ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যাতে আমাক বুদ্ধি দিয়ক জ্ঞান দিয়ক ওপৰালাৰ যেটো জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে BTC বাকি ৰাইজক যাতে আমি
BTC অঞ্চলৰ জনগণৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰোঁ আৰু BPF ৰাজনৈতিক দলৰ যিটো নাঙল ছবি যিটো প্ৰতীক এই প্ৰতীক চিনত যাতে বিপুল ভোটত ৰাইজে ভোট দান কৰে তাৰ কাৰণে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত ৰাজনীতিক এটা মিটিং আমাৰ কৰ্মকৰ্তাসকলৰ এটা কৰ্মশালা অহাকালিৰে অনুষ্ঠিত হ'ব আৰু অহাকালি দিনৰ পিছত যেন আমাৰ সকলো ব্লক পৰ্যায় জিলা পৰ্যায় বা আমাৰ প্ৰাইমাৰী পৰ্যায় বুথ লেভেলৰ যিসকল ৱাৰ্কাৰ সকলোৱে যাতে প্ৰত্যেকটা ভোটাধিকাৰী আমাৰ 18 বছৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ বৃদ্ধা যিমান আমাৰ কি বুলি কয় বুদ্ধি জ্ঞানীসকল আছে তেখেতসকলৰ লগত যাতে আমি যোগাযোগ কৰি আগন্তুক নিৰ্বাচনত আমি যাতে সহজে মানে বিজয়ী হ'ব পাৰোঁ বিপুল ভোটত বিজয়ী হ'ব পাৰে তাৰ কাৰণে অহাকালি এই প্ৰগ্ৰামটো লোৱা হৈছে দলৰ প্ৰাৰ্থী কোন হ'ব আৰু কেতিয়া ঘোষণা কৰিব এইটো আমাৰ হাইকমাণ্ডে বোধহয় মানে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকত আমাৰ কেণ্ডিডেটটো বোধহয় ডিক্লেৰেশ্যন হ'ব বৰ্তমানে আমাৰ কেণ্ডিডেটৰ বিষয়ে বা ডিক্লেৰেশ্যনৰ বিষয়ে আমাৰ দলত আলোচনা হোৱা নাই নিশ্চয় হাইকমাণ্ডে সময়মতে আলোচনা অনুষ্ঠিত কৰিব আৰু ঘোষণাটো নিশ্চয় কৰিব শুনা পাইছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়া প্ৰাৰ্থী হ'ব তেনেকুৱা মানে আমাৰ দলৰ ভিতৰত খাম্পা বৰগোহাঁইৰ নামটোই বেছি প্ৰচাৰিত হৈছে মানুহৰ মুখত খাম্পাৰ নামটো বা খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ নামটো ৰাইজৰ মুখত বা আমাৰ দলীয় কৰ্মীসকলৰ মুখত বেছি চৰ্চাটো চলা যেন আমিও দেখিছোঁ ৰাইজৰ কথা আমাৰ দলীয় হাইকমাণ্ডৰ কথা তেখেতৰ নামটো বেছি চৰ্চাত আহিছে জিকাটো কিমান আশাবাদী আপোনালোক জিকাটোতো আমি জিকা নহয় আমাৰ কোকৰাঝাৰ লোকসভা ওদালগুৰি দৰং লোকসভাত এই জিকাটো BPFৰ জিকা নহয় বা আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ জয় নহয় এই জয়টো আমাৰ BTC বাসীৰ জয় আৰু সেই জয় যাত্ৰাটো আমি BPF ৰাজনৈতিক দলে কোনো ৰাজনৈতিক দলৰ লগত আমি এলায়েন্স নকৰাকৈ আমি BTC বাসী ৰাইজক আস্থাত আমি লৈছোঁ বিশ্বাসত লৈছোঁ আৰু তেখেতসকলৰ ওপৰতেই আমি নিৰ্ভৰ কৰি আজি আমি আমাৰ দুটা লোকসভাত আমাৰ প্ৰাৰ্থীসকলে জিকাটো 100% হৈ আছে আৰু সেইটো আমাৰ ৰাইজে দায়িত্ব লৈছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সকলোৱে প্ৰত্যেকটা কৰ্মীসকলে 4 জন 5 জন 10 জন ঠিক তেনেকৈ এটা আমাৰ কৰ্মীসকলে 4 জন 5 জনকৈ বা 8 জন 10 জনকৈ এনেকুৱা দায়িত্ব লৈছে আৰু প্ৰত্যেকটা কৰ্মীয়েই যদি আমাৰ BPF কৰ্মীসকলে যদি প্ৰত্যেকেই দায়িত্ব লয় তেতিয়াহ'লে জয়ী হোৱাটো নিশ্চিত আৰু সেইটোৱেই হৈ আছে আমাৰ মাজত বিজেপিৰ যিটো প্ৰাৰ্থী দিব সিহঁতে আপোনাৰ BPF দলৰ কাৰণে অলপ প্ৰত্যাহ্বান হ'ব নেকি না প্ৰত্যাহ্বানটো সব মানে সবেই ফেক্টৰছ হয় নিৰ্বাচনেই আৰু নিৰ্বাচনটো ইমান সহজে নলয় আমি কাকোবা ফেক্টৰ নহয় বুলি আমি নকওঁ কিন্তু আমাৰ জয়ী হোৱাটো খুব সহজ আমাৰ যিটো দলীয় কৰ্মীসকলে নিষ্ঠাৰে যেনেকৈ ৰাইজৰ লগত যোগাযোগ ৰাখিছে প্ৰত্যেকটা কৰ্মীসকলে সকলো ভোটাধিকাৰসকলৰ লগত সুসম্পৰ্ক বজাই ৰাখিছে তাত আমাৰ নিঃসন্দেহ যে আমি BPF দলে জিকিবই That's all for today's news. For more updates, keep watching Easternparadigm. Prajar and Guwahati. With Shakti Yatra, you can enjoy a smooth and comfortable ride in our state-of-the-art buses. Our buses are equipped with modern amenities such as air conditioning, comfortable seating, and ample legroom to ensure that you have a comfortable journey. Our experienced and professional drivers are committed to providing you with a safe and enjoyable travel experience. Booking your ticket is easy and hassle-free. You can book your tickets offline from the ticket counter near Pragati Bhavan and also online through
www.redbus.in. So why wait? Book your ticket with Shakti Yatra today and experience the ultimate travel experience.